গাইজ ওয়েলকাম বেক টু মাই চেনেল। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি গাঁৱৰ ছোৱালীখিনিয়ে গছপুলি ৰুবলৈ ওলাই আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। হাই মাধুৰী। Hi. হাই কাকু। Hi. ফিলিং এক্সাইটেড নেকি? গছ পুলি ৰুম। এয়া গছ পুলি চাৰিওফালে দিবৰ কাৰণে আমি এনেকৈ দি খুটি মাৰি দিলি হ'ল। এইটো ললিতা বাইদেউ, দীপশিখা, নিশাব। হাই। কি হ'ল মাধুৰী তোমাৰ? মুনে ভালকে দিয়া নাই মাটিখিনি। ছাগলীয়ে খালে নেকি? চাফ চাফাই আৰু চব মুখ মেলি মেলি চাবা আহিছে এইগিলা। গাছ নহয় মানে গছ। অলপ অলপ ভাঙি ভাঙি দিবি ওপৰফালে পচাটো। ঢিলা তাকে দি তেল ঢিলা আছে না ৰান্ধি দিবা পৰাটো টেকেটা টেকেট চিনি দিবা অলপ ফালে দিছো শিপাটো মই এটা হে কৰিছে। এয়া আমাৰ কেপ্টেইনে গছ ৰুইছে, আমাৰ গ্ৰুপৰ কেপ্টেইন। কিবা প্ৰগ্ৰেমৰ কাৰণে বৃক্ষৰোপণ কৰিব অহা যেন চাপৰি উচালি কি ধৰণে কৰিব আছে আজিতো এনেকুৱাই না জানো তই কিন্তু নকোৱা নকোৱা কৈ দিয়া এটা জাগাত নাই অলপ অলপ মাটি দিছো দিয়া সুশান মাটি দি যা মাটি দি তাতে এয়া সুস্মিতাই ৰুই আছে আৰু আমাৰ কেপ্টেইন বাইদেৱে ৰুই আছে। চাবি আকৌ চিনা জকে গছকেইডাল ৰুলেই নহ'ব, গছকেইডাল মানে ভালকৈ চাব লাগিব, গৰু ছাগলীৰ পৰা অলপ দূৰত ৰাখিব লাগিব। অকল সেইটো আমাৰে কাম নহয়, গাঁৱৰ মানে মানুহখিনিৰো সেইটো কাম। এটা কথা, গছকেইডাল আমি ৰুলোঁ বুলি যে আমিয়ে চাব লাগিব সেইটো কথা নহয়। গাঁৱৰ মানুহখিনিও মানে ছাগলী গৰু যাতে লগ নাপায় তেনেকৈ মানে হেৰি কৰিব লাগিব আৰু। আমি এইটো ৰাস্তাত দুডাল গছ ৰুলোঁ, বেছি ৰুবও নোৱাৰি কাৰণ এয়া কাৰেণ্টৰ তাঁৰবিলাক আছে। সকলোৱে মিলি ওলাই আহিছোঁ, ভাল লাগিছে। এনেকৈ ওলাই আহিলে ভাল লাগে। কাম আছে আম জাম আছে কাম। অ' চিঙুনা সঁচাকে উৎপুত এইটো হোৱা নাই, টান হৈছে। ঐ এইটো দেখোন গণেশ বাবাৰ নিচিনা সুৰ ওলাবা আহিছে। গণেশ বাবাৰ নিচিনা সুৰ ওলাবা আছে ওপৰৰ ফালে অলপ এয়া আমাক গছ দান দিছে বাবুকণ মহন্তই। ধন্যবাদ ছাৰ। এনেকুৱা আৰু 10 জনী ছোৱালী গাঁও
এয়া আমাৰ কাৰণে খুটিও বনাই থৈছে বাপুকণ দাদাই মানে আমি দাদা ক'ব পাৰোঁ আৰু ছাৰ যদিও এইটো ৰাস্তাত ৰুম আমি বৰষুণ এইটো ৰাস্তাত ৰুম এতিয়া গছ তাৰপিছত সেইফালে যাম গাঁৱৰ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বেয়া নাপায় যদি চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব দিয়ানৰ লগে লগে গাছডালো ডাঙৰ হ'ব মাধুৰী ভালে আছে নালাগে দে হ'ব দে এয়া আমাৰ মাও আহিছে মাও ৰুইছে ইয়াতে আমৰ পুলি বিনাব সকলোৱে ওলাই আহিছে ভাল লাগিছে ছোৱালী বোৱাৰী সকলোৱে মানে এনেকৈ লগে ভাগে থাকি ভাল লাগে বস্তা দি আকৌ ঘূৰাই দি কেনে মোবাইলটো পাব হা মোবাইলটো পাব আমাৰ ইনাৰ যেনেকৈ দিছে ইনাৰটো অলপমান হেৰি 5 জুন ছোৱালীখিনিৰ লগত তিৰোতাখিনিও আহিছে ভাল লাগিছে সকলোৱে সহযোগ কৰিছে হয়নে নহয় এনেকৈ ওলাই আহিলে ভাল লাগে মিলিজুলি থাকি ভাল লাগে সকলোৰে বুলেশ্বৰতে আহোঁ হা আমাৰ অলপ গাঁওখনৰ পৰিৱেশটো বেলেগ কৰি দিওঁ অঁ আমাৰ চুবুৰীটো মানুহ হয় না কচোন মন যায় আৰু মোৰ মতে এটা ডাঙৰ ভুল কি জানা মানুহৰ বাৰু যি নহওক এতিয়া ধৰ মোক কেপ্টেইন কৈছে কিন্তু এনেকুৱা হ'ব লাগে চবে চবৰ দায়িত্ববোৰ ল'ব পৰা হ'ব লাগে এতিয়া ধৰ এনেকুৱা নহয় যে মই থাকিলে কাম কৰিম কাম কৰিব গোটেইজনে মানে লিডাৰ হ'ব লাগে আৰু তেনেকৈ কৰিলে কামবোৰ বেছি ভাল হয় মানে সকলোৱে ওলাই আহিলে বেছি ভাল লাগে এক লগত দায়িত্ববোৰ ল'লে এতিয়াতো সতে এটা হেৰি কৰ থকাকে দিন গাঁওখন অলপ বদলাই যায় অকল আমি গছ পুলিয়ে ৰোৱা নাই অকণমান চাফ চাফাই কৰি দিলোঁ বহুত হাবি জংঘল হৈ আছে আৰু ইয়াতে আমি বহুত এইবিলাক মদৰ বটল কিবা কিবি বহুত পাইছোঁ এনেকুৱা কাম কৰিব নালাগে আচলতে পৰিৱেশটো নষ্ট হয় মই মালগাড়ী খেতে বাই বাই
আৰু খাই ফেলে জংঘল নহ'লে পেলাব এইটো চবতকে বহু বেয়া কাম এইটো এইবিলাক বহুত বেয়া কাম এনেকুৱা কৰিব নালাগে পথাৰখনত বহুত মেটেকা ফুল আছে মেটেকা ফুলৰ আঞ্জা খাই বুলি বহুত ভাল লাগে মাহঁতে এয়া মেটেকা ফুল ছিঙিব গৈছে এয়া বিনা বৌ আৰু মা এয়া আমাৰ চাহ বিৰতি আমাৰ চাহ বিৰতি পৰিৱেশ দিৱসৰ কাৰ্যসূচী বিশ্ব পৰিৱেশ দিৱস কেপ্টেইনৰ ঘৰত চাহ কেপ্টেইন ধন্যবাদ দেই বহুত কষ্ট কৰি এয়া গছ পুলি খুটি চুটি লৈ লৈছোঁ এতিয়া আমি ডঙৰ পাৰত যাম বস্তা লাগিব নেকি লাগিব নেকি ফুলৰ পুলি নাই ডঙৰ পাৰত এয়া ৰম্ভা বাইদেউক লগ পালোঁ ৰম্ভা বাইদেউ আমাক সহায় কৰি দিলে মন নহয় এটা কি ৰুম এটা কি গছ ৰুম শিলিখা নেকি নাই শিলিখা ৰুই দিওঁ দে এটা কোনডাল আছে মধুৰিআম এডাল নাহত হ'ব তই ৰুই দি যাব পায় নাই দে উঠে দে আনি দে এইবিলাক গুচি নামি নামি যাব তাক নিব লাগে ৰখি থকা হাই খিনি ৰুম নেকি চিনাচকল ভূঞাত গাছ নুৰুম শিলিখাডাল ৰুই দে মাটি এক টুকৰা নাই শেষ কৰিছোঁ
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।